জয়জয়তে আমনতি মূৰ্খমতীৰ সশ্ৰদ্ধ প্ৰণিপাত গ্ৰহণ কৰিব। আটাইৰে ভগৱন্ত প্ৰভু কৃষ্ণগুৰুৰ কৃপা মিলক। তাৰে কামনাৰে আপনা হ'বলৈ এই ভক্তি অৰ্ঘ্য নিবেদিলোঁ। শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰিলে ঈশ্বৰ সুপ্ৰসন্ন হোৱাৰ লগতে আপনা হ'বৰো মনোকামনা পূৰ্ণ হ'ব। কৃষ্ণ গুৰু নামে হৃদয় প্ৰকাশে জগত উদ্ধাৰ কৰে। অৰুণ চৰণে শৰণ পকিলো আমি মোৰামতি নৰে। ব্ৰহ্মাণ্ডৰ ভিতৰে যত বস্তু আছে সবে তোমাকে পাই। জগতৰ নাথ তুমি দয়াময় শৰণে কৰো প্ৰণাম। শৰণে কৰো প্ৰণাম। ভকতৰ নিজনা তুমি নিৰঞ্জন, তুমি পৰম দয়াল। কৰ্ণ পথে আহি হিয়াত প্ৰৱেশি কৰিলা কলিৰ ঘাট তুমি ভৈলা যাত মহৎ দয়াহি। সংহাৰ ধাৰণ জীৱন তৰণ কৃষ্ণ গুৰু নামে হাৰণ।